নমস্কাৰ দৰ্শকবৃন্দ, পূৰ্বী বৰুৱা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে ফাকুৱাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকৰ লগত আইচক্ৰীমৰ এটি ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। অতি সহজে আৰু কম খৰচতে আমি ঘৰতে সুস্বাদু আইচক্ৰীম প্ৰস্তুত কৰিব পাৰোঁ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া এটা পাত্ৰত মই 200 গ্ৰাম হুইপিং ক্ৰীম লৈ লৈছোঁ। বজাৰত বহুতো ব্ৰেণ্ডৰ হুইপিং ক্ৰীম পোৱা যায়, কিন্তু মই ডিলাইট ইউজ কৰিছোঁ। আপোনালোকে যিকোনো হুইপিং ক্ৰীম ইউজ কৰিব পাৰিব। এতিয়া মই ইয়াতে প্ৰায় 100 গ্ৰাম মান মিল্ক মেড দি দিছোঁ। মই নেষ্টলেৰ মিল্ক মেড ইউজ কৰিছোঁ। এতিয়া মই ব্লেণ্ডাৰেদি এইখিনি ভালকৈ ফেটি ল'ম। এইখিনি মই আৰু অলপমান ফেটিম। আৰু এতিয়া এইখিনি হৈ গ'ল। যিহেতু মই চকলেট আৰু ষ্ট্ৰবেৰী দুটা ফ্লেভাৰৰ আইচক্ৰীম বনাব ওলাইছোঁ, সেইকাৰণে মই দুটা পাত্ৰত ক্ৰীমখিনি বেলেগ বেলেগ কৰি লৈছোঁ। এটাত মই চকলেটৰ বস্তুখিনি মিহলাম আৰু এটা ষ্ট্ৰবেৰীৰ বস্তুখিনি মিহলাম। চকলেট আইচক্ৰীমৰ বাবে এয়া মই দিছোঁ কফি চিৰাপ, মেল্ট চকলেট আৰু কেইটোপালমান ভেনিলা এছেন্স। এতিয়া মই পুনৰ ব্লেণ্ডাৰেদি এইখিনি ভালকৈ ফেটি ল'ম। চকলেট আইচক্ৰীমৰ ক্ৰীমখিনি আমাৰ অলৰেডি ফেটা হৈ গ'ল। এতিয়া মই এটা এয়াৰটাইট কণ্টেইনাৰ লৈ লৈছোঁ আৰু তাত এই গোটেই ক্ৰীমখিনি ঢালি দিছোঁ। এতিয়া ক্ৰীমখিনি মই ভালকৈ কণ্টেইনাৰটোত স্প্ৰেড কৰি দিছোঁ আৰু ঢাকনিখন এতিয়া লগাই দিছোঁ। এতিয়া সেইটো কণ্টেইনাৰ মই ছাইডত ৰাখি দিলোঁ। এতিয়া আমি ষ্ট্ৰবেৰী আইচক্ৰীমখিনি বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে মই 2 চামুচ ষ্ট্ৰবেৰী এছেন্স ক্ৰীমখিনিত মিহলাই দিছোঁ। এতিয়া মই ষ্ট্ৰবেৰী ফ্লেভাৰৰ চকো চিপ্ছ অলপ ক্ৰীমখিনিত ঢালি দিলোঁ আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। এইখিনি ভালকৈ মিক্স হোৱাৰ পাছত আমি এটা আকৌ এয়াৰটাইট কণ্টেইনাৰ ল'ম আৰু তাত এই গোটেইখিনি ক্ৰীম ঢালি দিম। ক্ৰীমখিনি ভালকৈ কণ্টেইনাৰটো স্প্ৰেড কৰি দিয়াৰ পিছত মই ঢাকনিখন মাৰি দিলোঁ। এতিয়া মই কণ্টেইনাৰ দুটা ডিপ কুলিঙত 2 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি থ'লোঁ। ঘণ্টাৰ পিছত মই কণ্টেইনাৰ দুটা উলিয়াই আনিলোঁ আৰু এইকেইটাৰ ভিতৰত থকা ক্ৰীমখিনি আমি আকৌ উলিয়াম আৰু পুনৰ এবাৰ ফেটি আকৌ কণ্টেইনাৰটোত ভৰাই ফ্ৰিজত প্ৰায় 6-7 ঘণ্টাৰ বাবে ৰাখি থ'ম। প্ৰথমে মই চকলেটৰ ক্ৰীমখিনি উলিয়াই ল'লোঁ আৰু এতিয়া ব্লেণ্ডাৰ দি এইখিনি ভালকৈ আকৌ এবাৰ ফেটি ল'ম। ক্ৰীমখিনি ফেটা আমাৰ হৈ গৈছে আৰু এইখিনি মই পুনৰ কণ্টেইনাৰটোত ঢালি দিম। মই আগৰ কণ্টেইনাৰটোকে ইউজ কৰিছোঁ, সেইটো ধুই লৈছোঁ এবাৰ। এতিয়া ক্ৰীমখিনি মই ভালকৈ তাত দি স্প্ৰেড কৰি দিম। এতিয়া মই ঢাকনিখন মাৰি দিম আৰু এইটো ফ্ৰিজত 6-7 ঘণ্টাৰ বাবে ৰাখি থ'ম। ঠিক তেনেকৈ আমি ষ্ট্ৰবেৰী ক্ৰীমখিনিও উলিয়াই আকৌ এবাৰ ফেটি ল'ম। ক্ৰীমখিনি ভালকৈ ফেটি লোৱা হোৱাৰ পিছত আমি পুনৰ আগৰ কণ্টেইনাৰটোতে এইখিনি ঢালি দি ফ্ৰিজত এইখিনিও 6-7 ঘণ্টাৰ বাবে ৰাখি থ'ম। মই প্ৰায় 7 ঘণ্টামানৰ পিছত আইচক্ৰীমখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। চাওক এইখিনি কি ধুনীয়াকৈ গোট বান্ধিছে আৰু এতিয়া আমি এটা বাতিত চামুচেৰে এইখিনি উলিয়াম। আপোনালোকৰ ঘৰত যদি আইচক্ৰীম ওলোৱা চামুচ আছে তেন্তে খুবেই ভাল শ্বেপত সেইখিনি উলিয়াই আহে। মোৰ তাত নাই, সেইবাবে মই আমাৰ ঘৰত যিখন নৰ্মেল চামুচ থাকে সেইখনেৰে উলিয়াইছোঁ। আইচক্ৰীমখিনি বাতি এটাত ছাৰ্ভ কৰি লোৱাৰ পিছত যিহেতু এইখিনি চকলেট আইচক্ৰীম, তাৰ বাবে মই ইয়াত অলপ চকলেট চিৰাপ ঢালি দিলোঁ আৰু চাওক এইখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই ঠিক তেনেকৈ ষ্ট্ৰবেৰী আইচক্ৰীমখিনি বাতি এটাত উলিয়াই লৈছোঁ আৰু ওপৰত আকৌ কেইটামান ষ্ট্ৰবেৰী চকো চিপ্ছ দি দিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে এনেকৈ অতি সহজে আৰু কম খৰচতে ঘৰতে আইচক্ৰীম প্ৰস্তুত কৰি খাব পাৰে। এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।